16/6/2024 আমাৰ জীৱনৰ আটাইতকৈ ভাল লগা দিন আৰু সেইদিনাই আমাৰ মাজলৈ এজনী পৰী আহিছিল আৰু ডক্তৰৰ পৰামৰ্শ অনুসৰি মই 38 উইকছৰলৈকে ৰখিছিলোঁ প্ৰেগনেঞ্চি টাইমত মানে 38 উইকছৰ ভিতৰত যেতিয়াই মানে মন যায় তেতিয়াই মানে ডেলিভাৰী কৰিব পাৰি বুলি ডক্তৰে কয় বেবীটো মানে সম্পূৰ্ণ মেচিয়ৰ হৈ যায় তেতিয়ালৈকে তো ডক্তৰৰ পৰামৰ্শ অনুসৰি আমি মেডিকেললৈ বুলি ৰাওনা হ'লোঁ তাৰপিছত আৰু মোৰ লগত মোৰ ফ্ৰেণ্ড মোৰ ফেমিলি মেম্বাৰ্ছ মোৰ দাদা মোৰ হাজবেণ্ডে আৰু ক'ব নালাগে শাহুমা মা চিষ্টাৰ ইন ল সকলোখিনিয়ে একেলগে মোক মানে তাতে ৰখিছিল আৰু এইকেইজনী হৈছে তাৰে চিষ্টাৰ মেডিকেলৰ চিষ্টাৰ যিকেইজনীয়ে খুব বেছি সহায় কৰিছিলে কেয়াৰ কৰিছিল বাচ্ছাটোৰ মোৰ আৰু ফিডিং যিহেতু ফাৰ্ষ্ট টাইম ফিডিং কৰিব নাজানে তেওঁলোকে বহুতখিনি মানে যতন লৈছিলে আমাৰ আৰু ঘৰত এয়া তাইৰ কাৰণে কিছুমান ৱেলকাম মানে আইডিয়া কিবা কিবি কৰিছিলে দাদা বৌ লগ লাগি কেনে আৰু ইয়াৰ পিছৰখিনি দেখাই যাই থাকিম মোৰ প্ৰয়োজনীয় আশীৰ্বাদ